হাই ওয়েলকাম টু মাই চেনেল আৰু মই নৱনীতা আপোনালোকক ভিলেজ গাৰ্ল নৱনীতাৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বেকগ্ৰাউণ্ডত বেলেগ ঠাই দেখিছে আৰু নিশ্চয় দেখিছে হয়নে নহয়। ফুৰিব আহিলোঁ, ঘৰৰ পৰা ওলাওঁতে ভিডিঅ'টো কৰা নহ'ল, এতিয়া শুৰু কৰিছোঁ, মানে বনাব লৈছোঁ। তো ভিডিঅ'টো চাই থাকিব। ধুনীয়া ঠাই এখনলৈ আহিছোঁ, আপোনালোকক মই ইয়াৰ পৰিৱেশটো সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো চাই থাকিব। এই ধুনীয়া ঠাইখন চাবলৈ হ'লে হয় নহয়। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মোৰ লগত এইসকল বাইদেউসকল, এজনী বাইদেউ, চব আহি আছে। তো ইয়াত ফুৰি আছোঁ, বনাই বনাই আপোনালোককো দেখাই আছোঁ বাৰু। ৰ'দ দিছে অকণমান, কিন্তু গৰমটো অনুভৱ হোৱা নাই। ধুনীয়া বতাহ দি আছে ইয়াত। চাই থাকিব ভিডিঅ'টো, দেখাই থাকিম মই। সেইবিলাক বেলেগ মানুহ, আমাৰ দৰে ফুৰিব আহিছে হয় নাই। তো ভিডিঅ'টো চাই থাকিব, মই দেখাই থাকিম এইবিলাক ধুনীয়া ৰাস্তা। খোজকাঢ়ি মজা আৰু হয় নাই। মজা মজা তামাম। কেনেকুৱা মজা, তামাম লাগছে, তামাম। চাই থাকিব ভিডিঅ'টো আৰু মজা মজা পাই থাকিব। কেনেকুৱা তামাম তামাম এনজয় হৈ আছে। ভিডিঅ' কৰিব পাহৰি যাওঁ মাজে মাজে, ইমান মানে ফূৰ্তি। মনত পৰিলে আকৌ ভিডিঅ' ক্লিপ এটা কৰি থৈ দিওঁ। পূৰা চাই থাকিব। ধুনীয়া হয় আৰু ধুনীয়া বতাহ দি আছে। ইমান যে গৰম দিছে অনুভৱেই নহয়, মজা। তো চাই থাকিব দেই আৰু দেখাই। কেনেকুৱা পাইছে ঠাইখিনি জনাব আৰু দেখাম বাৰু। চাৰিওদিশে মাত্ৰ সেউজীয়া সেউজীয়া। তো চাই থাকিব। ৰ'দো দি আছে ওপৰৰ পৰা, গমেই পাইছে মুখত ঘাম ঘাম দেখা গৈ আছে। দেখাই আছোঁ এইবিলাক ধুনীয়াকৈ।
গৈ আছোঁ, চাই থাকিব। চিৰিৰ ওপৰেৰে গৈ আছোঁ, দেখাম বাৰু কি আছে। আমি অলপ বেলেগ সাইডে আইছোঁ। এইয়া এইবিলাক বহিব, ৰেষ্ট ল'ব পাৰে, চাই থাকিব। মই আছোঁ শুক্লাই পাৰ্কত। মানে আগতে ইয়াতে হৰিণা চৰিণা আছিলে, কিবা কিবি আছিলে। তাৰপিছত সেইবিলাক নোহোৱা হৈ গৈছিল। কেইদিনমান এই পাৰ্কখন বন্ধ আছিলে, এতিয়া আকৌ খোল খাইছে, ভাল লাগিছে। পৰিৱেশটো ধুনীয়া কৰিছে, চাফ চিকুণতা আৰু চাফ চিকুণ কৰে। আৰু ইয়াত কোনোবা আহিলে কিবা খাই পেলালে বেয়া লাগে। মই দেখিছোঁ বহুত লেতেৰা হৈ আছে, সেইবিলাক যাতে ডাষ্টবিনত পেলায়, তেতিয়া মানে ভাল হৈ থাকিব, ধুনীয়া হৈ থাকিব। চাফা কৰোতাজনেও ভাল পায়, তেওঁলোকে ইমান কষ্ট কৰি চাফা কৰে, কিন্তু ফুৰিব অহা মানুহবোৰে লেতেৰা কৰি থৈ গ'লে ভাল নালাগে, নিজৰে কিবা বেয়া লাগে। এইবিলাক ডাষ্টবিনত পেলালে ভাল। আৰু এই ৰ'দ আহিছে মানে সেইটোৱে। আৰু বাকী এতিয়া আকৌ ফুল খুৱাই ভাল লাগিছে। আৰু যাতে কেতিয়াও বন্ধ নহয়, পৰিৱেশ ধুনীয়া কৰিছে। আপোনালোকেও কেতিয়াবা আহিব, সোমাই যাব বগামাটিত গ'লে। কিনাৰতে পায়, ৰাস্তাৰ কিনাৰতে একদম শুক্লাই পাৰ্ক। মই ভিডিঅ'টোত দেখাইছোঁৱে, কেনেকুৱা পাইছে জনাব। চাই থাকিব। শিলেৰে নামি গৈ আছোঁ। পৰিৱেশ কিন্তু ধুনীয়া দেই, ধুনীয়া বতাহ। শগুন কাটা তামাম আছে, বুজি পাইছে নহয় শগুন কাটাটো কি? এই যে পেণ্টত লাগি ধৰে, নিজে এৰাব লগা হৈ যায় ঘৰত গৈ। মনত আছে নহয় সৰুতে যেতিয়া আমি খেলা খেলোতে লাগিছিল শগুন কাটা। ইয়াত ঢেৰ আছে, কিন্তু তামাম লাগিছে লং পেণ্টত। উপায় নাই, ধুনীয়া ঠাই উপভোগ কৰিব লাগিলে এইখিনি হ'বই। আৰু বাকী গৰমতে হেয়াৰ ষ্টাইল চেঞ্জ, আৰু ক'লা পৰিছোঁ। এদিনতে অৱস্থা নাই, কিয় কি হ'ব? একো নাই, হয় নহয়? ঘূৰি ঘূৰি ভাগৰ লাগিছে, ভোক লাগিছে, কিন্তু ওচৰত দোকান নাই। দোকান আছে কিন্তু বন্ধ, একো নহয়, হয় নহয়?
তো এতিয়া ইয়াৰ পৰা যাওঁ ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব ঠাইখিনি কেনেকুৱা পাইছে কমেণ্ট বক্সত জনাব মই অকণমান দেখাব চেষ্টা কৰিছোঁ এয়া দে ভৰিত কিবা লগা বুলি ভাবিছিলোঁ সগুন কাটা লাগি আছে এইভাবে বিন্দি আছে একো নাই তো আজিলৈ আৰু ভিডিঅ'টো সামৰোঁ বুলি ভাবিছোঁ হয় নাই এইজন পুৰা বহি আছে ৰেষ্ট লৈ আছে ইয়াতে ধুনীয়া বতাহ দি থাকে তেখেতেও ৰেষ্ট লৈ আছে তাৰপিছত মোৰ লগত আগিজনী এতিয়াও ফটো উঠি আছে আহাৰ পৰা ফটো উঠিছে এতিয়াও উঠি আছে দেই তামাম ফটো উঠিছে মই ক'লে বেয়া পায় মনে মনে কৈছোঁ আপোনালোকক আৰু তো আজিলৈ আহিছোঁ ধেমালি কৰিলোঁ অলপ শেষত যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব তেন্তে আজিলৈ আহিছোঁ বাই 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 দিয়ে বাই 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 চাওক এয়া তো বাই বাই